ইয়াতে টপকি উঠিলে যে তেওঁলোকৰ মাটি বুলি তেওঁলোকে দাবী কৰিলে। माने पुलिसनि सिगाङावनो माने इसोर होनदोंकि जों गामिखौ हरजों हर सावजोबगोन होननानै इसोरो धमकिना होदों। আজি আমি এইখন সংবাদমেল আয়োজন কৰা হৈছে কাৰণ আমাৰ বৰবৰী বগেমাৰী গাঁৱত যিটো ভূমিৰ বিবাদ হৈ আছে সেই বিবাদক লৈ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া বা পেপাৰে আকাৰে বহুখিনি বাতৰি ওলাই গৈছে। সেইকাৰণে আমি আজি এইখন সংবাদমেল আয়োজন কৰা হৈছে। এতিয়া কথাটো হ'ল যিটো ভূমিক লৈ বিবাদ হৈ আছে এই ভূমি আমাৰ যুগ যুগান্তৰ ধৰি আমাৰ আজু ককাৰ দিনৰ পৰাই ইয়াতে বড়ো মানুহে জংঘল কাটি পেলাই এই আদিম যুগতে যে জংঘল চাফা কৰি তাৰে গছ গছনি চাফা কৰি ইয়াতে বসবাস কৰি আহিছে আৰু জংঘলীয়া এটা পৰিৱেশৰ পৰা মানুহ বা অন্যান্য খেতি বাতি কৰাৰ কাৰণে উপযোগী ভূমি কৰি ৰাখিছে। আৰু সেইটো আজি আমি প্ৰায় 150-200 বছৰ আগৰ পৰাই ইয়াতে বসবাস কৰি আহিছোঁ আৰু উপভোগ কৰি আহিছোঁ। গতিকে এই ভূমিত আজি 150-200 বছৰ ধৰি কোনো সম্প্ৰদায় বা কোনো অন্যান্য অনুষ্ঠানৰ তাত কোনো চিন চাপ আমি দেখাও নাছিলোঁ বা দেখাও নাই আৰু কোনেও ইয়াত তাৰমানে বেলেগ অনুষ্ঠান প্ৰতিষ্ঠান বা কোনো সম্প্ৰদায় ইয়াত নাছিলে। গতিকে এতিয়া যিটো ঘটনাটো হৈছে সেইটো হৈছে কি বৰবৰী ৰেভিনিউৰ 326 নং দাগৰ যিটো ভূমি তাত আমাৰ বগেমাৰীৰ গাঁওৰাজা থান আছে। আজি 200 বছৰ পুৰণি গাঁওৰাজা থান আৰু সেই দাগত অতি কমেও 20 বিঘা মাটি আছে। সেই 20 বিঘা মাটিৰ ভিতৰত আমি বগেমাৰী সমাজে মাত্ৰ 1.5 পৰা 2 বিঘা মাটিত শ্মশান আৰু গাঁওৰাজা থান স্থাপন কৰি পেলাই সেইটো যুগ যুগান্তৰ ধৰি আমি কৰি আহিছোঁ, উপভোগ কৰি আহিছোঁ। গতিকে আজি সেই ভূমিটো অন্যান্য ব্যক্তিসকলে নিজৰ ভূমি বুলি দাবী দেৱা বা আমাক ধমকি দিবলৈ ওলাইছে। কাৰণ এই বসুন্ধৰা 3.0 তাৰে কিছুমান সুযোগ বা সুবিধাটো লৈ পেলাই এই কিছুমান মুষ্টিমেয় ব্যক্তিসকলে যেনেবা ভাৰেগাঁৱৰ কিছুমান মুষ্টিমেয় ব্যক্তিয়ে তেওঁলোকৰ 5-6 বিঘা দলৰ মাটি থকা বুলি ইয়াতে আজি 2025 চনত যেতিয়া বসুন্ধৰা 3.0 আহিলে তাত অনলাইন কৰি পেলাই জিঅ' টেগ কৰি পেলাই আমাৰ লগত এতিয়া বিবাদৰ এটা সৃষ্টি কৰিছে। গতিকে কোনোবা ব্যক্তি বা কোনোবা অনুষ্ঠানে যদি চৰকাৰী মাটিত অনলাইন কৰে তাত আমাৰ ক'বলগীয়া নাই, কিন্তু ক'বলগীয়া বিষয় এইটোহে য'ত নেকি 20 বিঘা মাটি আছে সেই 20 বিঘাৰ ভিতৰত আমাৰ 1.5 বিঘা 2 বিঘা মাটিত য'ত বড়ো সমাজে পূজা অৰ্চনা কৰে, গাঁওৰাজা পূজা পাতে, সেইখিনি ঠাইতহে তেওঁলোকে যে বিহুৱা দলৰ কাৰণে আজি মাটি বা ভূমি বিচাৰিছে বা তেওঁলোকৰ মাটি বুলি দাবী কৰিছে সেইটো এটা আশ্চৰ্যকৰ বিষয়। গতিকে সেই বিষয়টো লৈয়ে আজি বহুখিনি বাদ বিবাদ হৈ গৈছে। যোৱা 8 মাৰ্চত আমি যেতিয়া আমাৰ গাঁওৰাজা থানক সংৰক্ষণ কৰাৰ কাৰণে গাঁওৰাজা থানৰ পূব দিশে আমি কাটাতাৰ আৰু কিবা এই চিমেণ্ট পষ্টৰ আমি বেৰা দি পেলাই গৰু ছাগলী বা কোনোবা মানুহ অহা যোৱা কৰা সেইটো তাৰমানে এটা যিহেতুকে আমাৰ থানটো পবিত্ৰ স্থান সেইটো সংৰক্ষণ কৰি ৰখাৰ কাৰণে আমি বেৰা দিছিলোঁ। কিন্তু দুৰ্ভাগ্যক্ৰমে কিছুমান মুষ্টিমেয় মানুহ আহি পেলাই নেক্সট দিনা 9 মাৰ্চত তেওঁলোকে গোটেইখিনি আমাৰ বেৰা ভাঙি লৈ যায়, চুৰমাৰ কৰে আৰু তেওঁলোকে উঠাই লৈ যায়। গতিকে সেইবিলাক এই কিবা কাম কৰাটো আমি নিন্দা কৰিছোঁ আৰু সেই মৰ্মে আমি আমাৰ চাৰ্কল অফিচত আমি জনাইছিলোঁ। তেতিয়া চাৰ্কল অফিচাৰেও কৈছিল যে আপোনালোকৰ পূজাথলীটো বেৰা দি ৰাখক সেইবুলি কৈছিলে আমাক। সেই অনুযায়ী আমি বেৰাও দিছিলোঁ। কিন্তু কি কাৰণত তেওঁলোকে আগ্ৰাসী মনোভাৱেৰে আমাৰ সেই বেৰাবোৰ ভাঙি চুৰমাৰ কৰি দিলে। গতিকে কি চক্ৰান্ত কৰিছে সেইবিলাক আমি নাজানো, কিন্তু এইটো হ'ল সঁচা কথা
আমি যিহেতুকে ভূমিপুত্ৰ হিচাপে আমাৰ আজোককাসকলে আমাক যিটো ভূমি দি গৈছে সেইখিনি ঠাইত আমি পূজা পাতল কৰিয়ে আছোঁ বা থাকিমো ভৱিষ্যতে। গতিকে সেইখিনি ঠাইৰ কাৰণে যিটো আজি বাদ বিবাদ হৈছে সেইটোৰ কাৰণে আমি অতিকৈ নিন্দনীয় বুলি কৈছোঁ এইটো। কাৰণ আমি মাটিৰ প্ৰমাণ আমাৰ তৌজি খাজনা আমাৰ অলৰেডি 2012 চনলৈকে আমাৰ ইয়াতে তৌজি খাজনা দিয়া ৰেকৰ্ড আছে। গতিকে চৰকাৰী চিলিং মাটিত আমি তৌজি খাজনা হিচাপে সেইটো দি আহিছোঁ, সেইখিনি আমাৰ প্ৰমাণ আছে তাত। আৰু তাত যে আমি দখলী স্বত্ব, সেই দখলী স্বত্বটো আমাৰ যিটো পূজা অৰ্চনা কৰা ঠাই, যিটো থানশালীটো প্ৰত্যেক অঞ্চলৰ ৰাইজে গম পায়, প্ৰত্যেক ৰাইজে দেখা পাইছে। গতিকে সকলো ৰাইজে ক'ব পাৰে যে আমাৰ এইটো বগেমাৰীৰে থানশালী। গতিকে সেইখিনি ঠাইত প্ৰমাণ সেইখিনি আছে, সেইখিনি দিব পাৰোঁ আমি। তেওঁ এই কথাটো হ'ল কি, যদিহে আমাৰ যিটো এই প্ৰমাণ থাকিও, আমাৰ যিটো দখলী স্বত্বৰ প্ৰমাণ থাকিও বা খাজনা দিয়া প্ৰমাণ থকাৰ পিছতো যদি আমাক এনেকুৱা চক্ৰান্ত কৰি পেলাই যদি কাম কৰে, তেতিয়াহ'লে আমি ঊৰ্ধ্বতম মহলকলৈকে আমি ব্যৱস্থা লোৱাৰ কাৰণে এইটো আছোঁ। গতিকে এই বিষয়ত আমি বিভিন্ন মহলকো এতিয়া আমি অৱগত কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি অৱগত কৰিছোঁ, আমাৰ অধ্যক্ষ মহোদয়ক অৱগত কৰিছোঁ, জিলা প্ৰশাসনক কৰিছোঁ, চাৰ্কল অফিচাৰ গম পাইছে, MLA মন্ত্ৰী গোটেইখিনি আমি অৱগত কৰিছোঁ। মাটি কোনে ল'ব আছে? মাটিৰ এতিয়া 5-6 বিঘা দল বুলি ভাৰেগাঁৱৰ এটা দল আছে। তেওঁলোকে কোনোদিনে তাতে নাছিলে আগতে, কিন্তু তেওঁলোকে সেই 2025 চনত যেতিয়া বসুন্ধৰা 3 আহিলে, তাৰে পিছত তেওঁলোকে ইয়াতে টপকি উঠিলে যে তেওঁলোকৰ মাটি বুলি তেওঁলোকে দাবী কৰিলে। তেওঁলোকক আমি গম পাওঁ, আমি যিহেতুকে লাগালাগি গাঁও 5-6 বিঘা। নেক্সট দিনা আমাৰ সৰবেটাৰ IC ছাৰে আহিছিলে ইয়াতে গ্ৰাউণ্ড ভিজিট কৰাৰ কাৰণে, অংগনবাদী মডেল চেণ্টাৰটো জাগাখিনি চোৱাৰ কাৰণে। সিদিনাখনো আকৌ ঠিক ছেম ঘটনা হ'ল। সেই ঘটনাটো তেওঁলোকে বিভিন্ন সাম্প্ৰদায়িক মন্তব্য বাক্যবান আমাক নিক্ষেপ কৰিছে। সাম্প্ৰদায়িক মানে কেনেকুৱাকৈ বোলে, এইটো তোমালোকে BTR বুলি ভাবছা নেকি, BTC বুলি ভাবছা নেকি? এইটো BTR নহয়, BTC নহয়, এইটো আমাৰ জেগা, আমাৰ জেগাত আমাৰ নিয়ম মতে কাম কৰিব লাগিব, আমাৰ কথা মতে কাম কৰিব লাগিব। সেইবিলাক সাম্প্ৰদায়িক বা অসাংবিধানিক কথা। আৰু তেওঁলোকেতো সেই পৰ্যন্ত গ'ল য'ত নেকি কমিউনেল এটা ফিলিংছ আহি যায়। এতিয়া ক'লে কি তোমালোকক ঘৰ দুৱাৰ জ্বলাই দি পঠিয়াই দিম। এতিয়া আমাক ক'ত পঠিয়াই দিব? আমি ভূমিপুত্ৰ হৈ নহয়। এইটো অনুপ কলিতা বুলি এজন টিচাৰৰ মুখৰ পৰা ওলাই আহিছে। গতিকে আমি ভূমিপুত্ৰক আমাৰ সংখ্যাত কম বুলিয়ে তেওঁলোকে কৈ আছে তোমালোকে সংখ্যাত কম, আমি 400-300 ঘৰ আছোঁ। গতিকে সেই সংখ্যাটো লৈ পেলাই তেওঁলোকে যিটো আক্ৰমণ কৰিছে আমাক বাক্যৰে, এতিয়া এইটো কমিউনেল যিটো ডাইলগ দিলে, ঘৰ জ্বলাই দি পঠাই দিম, ক'ত পঠাই দিব আমাক? আমি অসমৰ ভূমিপুত্ৰৰ ঠাই আৰু ক'ত থাকে? নিজ জন্ম ঠাইৰ বাদে ভূমিপুত্ৰৰ ঠাই আৰু ক'ত পঠাই দিব? গতিকে সেইবিলাক অসাংবিধানিক কথা বা সাম্প্ৰদায়িক কথা, সেইবিলাকে আজি সমাজত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে। গতিকে সেইবিলাকক দমন কৰাৰ কাৰণে আমি প্ৰশাসন বা চৰকাৰক অনুৰোধ জনাইছোঁ। গতিকে সমাজত যাতে বিশৃংখল পৰিৱেশ নহয়, সমাজ যাতে আগৰ বিশৃংখল যিটো পৰিৱেশ 20-30 বছৰ আগৰ যিটো পৰিৱেশ, সেই পৰিৱেশলৈকে যাতে ঘূৰি নাযায়, সেইকাৰণে আজি আমি ইয়াতে বিভিন্ন আমাৰ জাতীয় সংগঠনবিলাকে আমাক খবৰ ল'ব আহিছে আৰু জাতীয় সংগঠনবিলাকৰ লগত আমি বহিছোঁ, আলোচনা কৰিছোঁ। তেওঁলোকে এই সাম্প্ৰদায়িক যিবিলাক মন্তব্য শুনিছে বা পেপাৰত দেখিছে, সেইটো দেখি পেলাই আজি সংগঠনবিলাকে, জাতীয় সংগঠনবিলাকে আমাক খবৰ ল'ব আহিছে। গতিকে অদূৰ ভৱিষ্যতে যদি এনেকুৱা সাম্প্ৰদায়িক যদি মন্তব্য বা সাম্প্ৰদায়িক ঘটনা হৈ থাকে, তেতিয়া এইটোতো অদূৰ ভৱিষ্যতে অল অসমতে এটা জ্বলন্ত সমস্যা আহি যাব। গতিকে সেই সমস্যাটো যাতে নহয়, সেইটোৰ কাৰণে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ।
প্ৰশাসনে যাতে খুব বিচাৰ কৰি আমাক যিখিনি আমাৰ ভূমিৰ অধিকাৰ আছে। আজি ইয়াত আছে আপোনাৰ আমাৰ বড়ো সাহিত্য সভা বৰপেটা জিলা, নিখিল বড়ো ছাত্ৰ সন্থা বৰপেটা জিলা, ট্ৰাইবেল সংঘ বৰপেটা জিলা, ট্ৰাইবেল সংঘ বজালি জিলা, তাৰে পিছত UBPO সংগঠন, এইবিলাক সংগঠন আহিছে, জাতীয় সংগঠন এইবিলাক। গতিকে তাৰপিছত আহিছে আমাৰ আকৌ বাথৌ ধৰ্মৰ সমিতিখন জিলা। গতিকে গোটেইখিনি জাতীয় সংগঠনবিলাক আজি ইয়াতে একগোট হৈছে আৰু আমি আজি ইয়াতে এটা কিবাহত আহিব পাৰিছোঁ যে জাতিৰ সমস্যাত জাতীয় সংগঠনবিলাকে থিয় দিব। গতিকে জাতীয় সংগঠনবিলাকে থিয় দি পেলাই কাম কৰি যাব। গতিকে আমি জাতীয় সংগঠনকো আস্থাত ৰাখি পেলাই জাতীয় সংগঠনকো সেইকাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসন বা চৰকাৰক, তেওঁলোকেও এটা সুবিচাৰ কৰাৰ কাৰণে বিবেচনা কৰাৰ হেঁচা প্ৰয়োগ কৰে যেন, সেইটোৱে। बेयाव बे भारेगावनि साब्रैसो मानसिफोरा फैनानै बेयाव बाथा होफैदो अंगनबादिखौ न' लुनायखौ ठिकादारा न' लुनायाव बेयाव जोफायनो नागिरदो, धमकि होफैदो। बेयाव न'खौ लुबाबो दादागिरि खालामफैदो। बेयाव जोंफोरो बेयाव माबादोंमोन, जों बाथा माबादो, बिसोरनो जोंनिनो हा, जों जेब्लाबो बेयाव होनो हाया, जोङो भारेगावनो जों जेब्लाबो होआ बे हाखौ, इदि होननानै जोंफोरजों इसोरो माबादो, नांलायफैदो। नांलायनायाव जोंफोरो जोंनि आइजो माहारिफोरखौ बिराद गिदिर बदनाम होदों। मानोना बिसोर होनदों जोंखौ एसे मा होनो गावसोरखौ अपमान होदों ओरै होननानै जोंखौ बुंदों आरो माने जोंखौ जिहेतुहे जोंखौ दख'ना खुनानै देखायदों, गावसोरनो माबा मोनसे गावसोरखौ इदि होननानै सासे गाज्रि बेबहार खालामदों होननानै जोंनि सायाव माने इसोरो पेपाराव होदों, निउसाव होदों। बिसोर ओमफ्राय इसोर नंखाय गासिबो जों इफोरबायदि जेबो खालामाखै। बिथांमोनहा जोंखौ नैबेनिफ्राय नैबे लङानिफ्राय हाखरनिफ्राय माने इसोरो जोंखौ नारसिननानै फैदों। जिहेतु इसोर जोंखौ फार्स्ट दिननिफ्रायनो भिडिअ खालामगासिनो, बेनिफ्राय इनि नेक्स्ट दिना आरो जोंनि माबायाव नायनो फैदोंमोन आरो इनिखौ जोंनि गामिनिफ्रायबो सासे माबाया बिथां मा होनो मास्टरमोन आरो बियो, इखौ एसे सापर्ट हिसाबै माने जोंनि उनाव फिउचाराव जों माबा मोनसे प्रुफ हिसाबै जों दोननो होननानै भिडिअ खालामदोंमोन। दा बिथांखौ होसोना फैनासो गुन्दागिरि खालामनानै माने बिथांखौ बिखायाव हमनानै नाख्रांफैदों। बेवहाय जोंनि हौवा मानसिफोरा रावबो इखौ आवगायना फैयाखै। बिनि उनावहाय माने आइजोफ्रानो आवगायदों, जाहाथे आइजोफोरखौ आवगायबा फथादेनो इसोरो माबा मोनसे खालामनो हायाथो ओरै होननानै सिगाङैनो जोङो आइजोफोरा माने सिगांनानै फैदों आरो। बिनि उनावहाय इसोरो मा खालामदों, जोंखौ बिराद नाख्रेबदों, इसोरो धमकि होदों। माने पुलिसनि सिगाङावनो माने इसोर होनदोंखि जों गामिखौ हरजों हर सावजोबगोन होननानै इसोरो धमकिना होदों। बेनि उनाव ओमफ्राय जोंखौ बिराद नोजोर होदों इसोरो, जों बाजाराव थांनो हाया जादों, माबा मोनसेसो जों खामानि मावनो हाया जादों। जाहाथे जों बर' गामि नङा होमबा बियो, जोंहा एसे एनै एसे बेबखाय माबा मोनसे दं ओरै होननानै इसोरो सरकारनिसिम मा खावलायनो सानो? जों बेखौनो खावलायनो सानो जोंनि सरकारनिफ्राय माने जोङो बिसोरनि सायाव गोख्रों एक्सन लानांगौ। मानो होनबा बिसोरो जोंखौ बिराद नाख्रेबगासिनो। दिनैल' नङा, जों जेबो माबायाखैमोन, आगान सुराखैमोन, इसोरनि सायाव जों सिरि सिरि नायनानै दंमोन आरो माने जों इसोरखौ जेबो अयथासार खालामाखै। बिसोरो फार्स्ट दिननिफ्रायनो जोङो नायनानै दं, जोंनि रायजो गासिबो नायनानै दं। बेनिफ्राय जों बिराद सिरियै नम्र भाबै जोङो दंमोन आरो बिनिखायनो इसोरो जोंखौ सानफ्रामबो अयथासार खालामफैबाय थायो। जिहेतु नन बिटिआरनि होननानै बिथांमोना गाग्लोबनो नागिरदों, माने जोंखौ जेबो रोङा बर', इसोरो जोंखौ माने ओरैनो गोलैसोनानै थानाय गोदोनि दिननि बायदि जोंखौ बर' होननानै साननानै बिथांमोना जोंखौ माने सानफ्रामबो फैनानै एरथुफैबाय थायो। फार्स्टआवनो जादोंमोन जोंनि गाव राजा, जिहेते जों गोदो गोदायनिफ्रायनो जोंनि आबै आबौनि दिननिफ्रायनो बे फुजाखौ होनाय, बिसोरनि दिननिफ्रायनो जों गोदोनि दिननिफ्रायनो फुजाखौ होदोंमोन। बिनि थाखाय बिथांमोनहा माने सेख'नो नागिरदोंमोन। इखौ जोङो खबर मोननानै जों रायजोआरि गासिबो जों लोगो जानानै, हौवा हिन्जाव लोगो जानानै माने बेवहाय जोङो जिहेते जोंहा गोथार नांगौ नङा होमबा, जोंनि गाव राजा थानखौ जोंनो गोथारखौ नांगौ। जिहेतु नोंथांमोना रायजोनिफ्राय मा सरकारनिफ्राय मा लुबैयो नोंथांमोना? सरकारनिफ्राय जों दा बे भारेगावनि गासैबो रायजोआनो जोंखौ बिराद अयथासार खालामबाय नालाय, बिनि थाखायनो जोङो
बिसोरनि सायाव गोख्रों राहा आरो गोख्रोङै एक्सन लानो थाखाय रायजोनिसिम जों खावलायदों बेनिफ्राय आरो मा गासिबो माने जोङो सान्थि थानो मोन्थों जिहेतु जोंनि देनां गोदोथ' जानानै थांबाय जोंनि दिनावबो जानानै थाबाय बेफोरो जोंनि फिसा फिसौनि दिनाव बा बिसोरनि दिनाव माने आजादि मोन्थों उदांस्रि मोन्थों बेखौ जों खावलायदों आरो बिथांमोननिफ्राय दा बेखौनो जोङो माबादों खावलायदों राहाखौ लुबैदों माने दिनै बड'लेण्ड रादाब ना बिथांमोना बिनि थाखाय जोङो बिनि गेजेरजों फोरमायहरनाय जाहैबाय दा बिथांमोना जोंखौ अनसुंथाइ होनानै बयबो जाहाथे जोंनि बर' समाजाव गोख्रों राहा लानानै बा गोलैसोनानै थायाथों बा माबा मोनसे दुखुआव सहायनाङाथों मालायजों आनि थानि खालामजायाथों होननानै बिथांमोननिसिम खावलायहरनाय जाहैबाय दिनै नैबे बड'लेण्ड रादाबनि गेजेरजों खावलायहरनाय जाहैबाय आरो बर'नि गोबां संगठनफोर दं बिसोरमोनहा राहा लायाखै नामा बिनि सायाव राहाथ' दा जों ओरै बिथाङै निउसाव माने निउसनि हिसाबै दिनै खौरां बिलाइनि गेजेरजों दिनै नुनानै दिनै बिथांमोना जोंखौ खबर लानो फैदों मा जामारदों मानो नोंसोरो सिरि दं मानो एक्सन लायाखै होननानै बिथांमोना माने जोंखौ माबा फैदों आरो इयाव हेफाजाब होनो फैदों खौरां लानो फैदों माने जोंखौ हिम्मत होनो फैदों आरो माने नोंसोरो गोख्रों जा नोंसोर सिरि दाथा ओरै होननानै गोख्रों जानो थाखाय जोंखौ हिम्मत होफैदों आरो माने बिथांमोनहा